নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত মই আকৌ আহিছোঁ। বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এনেকুৱা এখন ফাৰ্ম য'ত নেকি হাজাৰ হাজাৰ হাঁহ আছে আৰু মুৰ্গী আছে। বন্ধুসকল, মই দেখুৱাৰ আগতে মই আপোনালোকক জনাওঁ মই কোন জেগাৰ বা কোন জেগাত আছে মই সেইটো আপোনালোকক দেখুৱাব বিচাৰিম। আৰু ঠিক আছে, আহকচোন বাৰু। যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ বন্ধুসকল, এতিয়া মই আপোনালোকক মোৰ যিখন নেকি বন্ধুৰ হাঁহৰ ফাৰ্মৰ মোক ভিডিঅ' পঠাইছে মই আপোনালোকক সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল, এয়া দেখিছে আপোনালোকে, চাওক কি ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ হাঁহ, আপোনাৰ 1 কেজি চাইজৰ বা সেই গোটেই খাকী কেম্বেল বা আমাৰ থলুৱা লোকেল হাঁহটো হয় এইবিলাক। হয়, আপোনালোকে দেখিছে ইমান জাকে জাকে হাঁহ আছে। হয়, এয়া চাওক বন্ধুসকল, আপুনি হিচাপ কৰিব নোৱাৰিব যে এনেকুৱা হাঁহ আছে ইয়াত। আৰু খুবেই ভাল, আৰু এইবিলাকহে ফাৰ্ম বুলি কয়। সদ্যহতে ক'বলৈ গ'লে এইবিলাকহে ধুনীয়া ডাঙৰ ফাৰ্ম হয়। বন্ধুসকল, এতিয়া মই ক'ব বিচাৰিছোঁ যে এই ফাৰ্মখন আছে কলিকতাত। হয়, তেওঁ মোক কলিকতাৰ পৰা এই ভিডিঅ'টো পঠাইছিলে, আৰু তাতে বহুত সস্তাত পোৱা যায় এই হাঁহটো। আৰু মিনিমাম আমি যদি ইয়ালৈ আনো তেতিয়াহ'লে আপোনাৰ যদি অসমলৈ আমি লখিমপুৰলৈকে যদি আমি এই হাঁহটো কালেক্ট কৰি আনো তেতিয়াহ'লে মিনিমাম আপোনাৰ কষ্টলি 260 বা 250 ভিতৰত পৰিব। হয়, আৰু যদি কাৰোবাক এনেকুৱা হাঁহ যদি আপোনাক দৰকাৰ হয় তেতিয়াহ'লে প্লিজ মোৰ যিটো নেকি স্ক্ৰীণত নম্বৰটো দেখি আছে সেই নম্বৰটোত আপুনি মোক কল কৰিব পাৰে আৰু কণ্টেক্ট কৰিব পাৰে। আৰু যদি লাগে সেই হাঁহটো আমি কালেক্ট কৰি আনিব পাৰোঁ। অকল যদি মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আকৌ নতুন ভিডিঅ' আপোনালোকক লগ পাম বাৰু। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানতে সময় দিম।